মাই ইউটিউব চেনেল ৰাজশ্ৰী শইকীয়া। আজি মই মোৰ জীৱনৰ প্ৰথমটো ভ্লগ আৰম্ভ কৰিছোঁ। আজি আমি এফালে যাব ওলাইছোঁ, মানে মোৰ ফ্ৰেণ্ডৰ ঘৰত যাব ওলাইছোঁ। আমি দুইজনী একেলগে যাম, গতিকে আমি আহি আছোঁ, আপোনালোকে চাই থাকক। ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ ৰাস্তা বহুত বেয়া, মানে বহুতে বেয়া। আহি মাটি খোলা পাইছোঁ। এয়া চাওক, আমাৰ মাটি খোলা নামঘৰ হয়, বৰ নামঘৰ, বহুত ধুনীয়া পকা ৰাস্তা, কিন্তু নামতহে পকা ৰাস্তা, একদম মানে বহুত বেয়া দেই। সোমাইছোঁ আৰু সিহঁতৰ ৰাস্তাটোতো কেঁচা ৰাস্তা হয়। চাওক ৰাস্তা কিমান বেয়া, স্কুটি ঠেলিব লগা, নামি নামি যাব লগা হৈছে দেই। আহি আমি পাইছোঁহি। মই এতিয়া আছোঁ মোৰ ফ্ৰেণ্ড কাকলিৰ ঘৰত। চাওক সিহঁতে কি কৰি আছে, ভিডিঅ' বনাইছে। কিবা এটা কোৱা। আপোনালোকে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক মই এটা বহুত ধুনীয়া কুকুৰ, আমি কাকলিহঁতৰ দোকান আহিছিলোঁ, তাইও দোকানতে আছে, এয়া দেখিছে আপোনালোকে। যাম এতিয়া আমি, ভাগক দে। তো গাইজ, মই বৰ্তমান আহি ঘৰ পালোহি। আপোনালোকে জনাব মোৰ প্ৰথমটো ব্লগ কেনেকুৱা হৈছে। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।